নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মনহিৰা ক্ৰিয়েশ্যন। মই মহম্মদ মনহিৰা। আগন্তুক অসম টেটৰ কাৰণে LP ছেকশ্যনৰ EVS-ৰ 10টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব। আমাৰ 1 নম্বৰ প্ৰশ্নটো আছে, লোকতাক হ্ৰদ ক'ত অৱস্থিত? অপশ্যনকেইটা এনেধৰণৰ: ক অসম, খ মেঘালয়, ঘ মণিপুৰ, ঘ ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ মণিপুৰ। এতিয়া আমি দ্বিতীয় কুৱেশ্যনটো লৈ আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনটো হ'ল ডন ইয়পল কোন ৰাজ্যৰ প্ৰধান উৎসৱ? অপশ্যন ক মেঘালয়, অপশ্যন খ অৰুণাচল প্ৰদেশ, অপশ্যন ঘ মণিপুৰ, অপশ্যন ঘ ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ অৰুণাচল প্ৰদেশ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে, বছৰৰ আটাইতকৈ দীঘল দিন কোনটো? অপশ্যন ক 21 মাৰ্চ, অপশ্যন খ 21 জুন, অপশ্যন ঘ 22 জুলাই, অপশ্যন ঘ 25 জুলাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 21 জুন। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটো হ'ল, দুখন মহাদেশত অৱস্থিত বিশ্বৰ একমাত্ৰ চহৰখন হৈছে? অপশ্যন ক কাবুল, অপশ্যন খ কাইৰো, অপশ্যন ঘ টকিঅ', অপশ্যন ঘ ইস্তানবুল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ইস্তানবুল। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 5 নম্বৰ প্ৰশ্নটো হ'ল, বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখে পোনে পোনে পৰে? অপশ্যনকেইটা এনেধৰণৰ: 21 মাৰ্চ, অপশ্যন ক, অপশ্যন খ হৈছে 22 ডিচেম্বৰ, অপশ্যন ঘ 21 জুন, আৰু অপশ্যন ঘ হৈছে 22 ছেপ্টেম্বৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 21 মাৰ্চ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 21 মাৰ্চ। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 6 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীক প্ৰদক্ষিণ কৰোঁতে চন্দ্ৰৰ কিমান দিন লাগে? অপশ্যন ক 23.7 দিন, অপশ্যন খ 30 দিন, অপশ্যন ঘ 29 দিন, অপশ্যন ঘ 27.3 দিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 27.3 দিন। 7 নং প্ৰশ্নটো লৈছোঁ। 7 নং প্ৰশ্নটো হ'ল, পাওৰুটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা ভেঁকুৰবিধ হ'ল? ক লাইকেন, খ বেক্টেৰিয়া, ঘ ইষ্ট, ঘ এনাবিনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পাওৰুটি প্ৰস্তুত কৰিবলৈ ইষ্ট ভেঁকুৰ ব্যৱহাৰ কৰা হয়। ইষ্ট ভেঁকুৰৰ সহায়ত পাওৰুটি প্ৰস্তুত কৰা হয়। 8 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কিমান শতাংশ অৰণ্য অঞ্চল আছে? আমি জানো এখন দেশৰ 30% অৰণ্য অঞ্চলৰ প্ৰয়োজন হয়, কিন্তু বৰ্তমানৰ পৰিস্থিতিত অৰণ্য অঞ্চল ধ্বংস হৈ গৈছে। আৰু এই অৱস্থাত বৰ্তমান আমাৰ ভাৰতবৰ্ষত কিমান শতাংশ অৰণ্য অঞ্চল আছে? প্ৰশ্নটো সেইটোৱে সুধিছে। ক 30%, খ 19%, ঘ 25%, আৰু ঘ 20%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 19%। খ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 19%। এতিয়া আমি আলোচনা কৰিম 9 নম্বৰ প্ৰশ্নটো। 9 নম্বৰ প্ৰশ্নটো হ'ল, মানুহৰ সাধাৰণতে শ্ৰৱণ ক্ষমতা হ'ল 20ৰ পৰা 20,000 হাৰ্টজৰ ভিতৰত। খ
500ৰ পৰা 5000 হাৰ্টজ, ঘ 1000ৰ পৰা 5000 হাৰ্টজ, ঘ 4000ৰ পৰা 5000 হাৰ্টজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 20ৰ পৰা 20000। এতিয়া আমি আজিৰ সেশনৰ শেষৰটো কুৱেশ্যন আলোচনা কৰিম। শেষৰটো কুৱেশ্যন হ'ল সাহাৰা মৰুভূমিৰ মাজেৰে বৈ যোৱা নদীটোৰ নাম কি? ক আছে জাম্বেজি, ঘ নীল নদী, ঘ টেমছ, ঘ চিয়েৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল, যিহেতু আফ্ৰিকা মহাদেশত অৱস্থিত সাহাৰা মৰুভূমি, এতিয়া আমি চাব লাগিব যে কোনটো নদী আফ্ৰিকা মহাদেশৰ। জাম্বেজি এই নদীটো আফ্ৰিকা মহাদেশৰ, যিহেতু এই নদীটোৱে সাহাৰা মৰুভূমিৰ মাজেৰে বৈ গৈছে। যদি ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰিব।